আমি বানপানী পইচা পানীটো চবেই এটা আমাৰ 15 মান মানুহ নাপালো আগ্ৰামা মিলাৰ ছাৰ আহিছে আপোনালোকৰ খবৰ ল'বলৈ। এতিয়া প্ৰথমতে তালৈ যাব, আহিলৈ ইয়াতে ডিষ্ট্ৰিবিউট কৰিব দেই। ভালেই বহুত অপেক্ষা কৰি আছো। পৰিয়ালবিলাকৰ লিষ্ট বনাই থোৱা আছে? আছে কৰিবলৈ চবৰ কাৰণে আঁঠুৱা আনিছে, চবৰ কাৰণে বিচনা চাদৰ আনিছে দেই, ফেনাইল আনিছে, ব্লিচিং পাউডাৰ আনিছে। ঘৰ এতিয়া আমাৰ এনেকুৱা আছে, ৰাস্তাটো আজি 2 বছৰ 3 বছৰ বনোৱা হৈছে, ঘৰবিলাকতো বহুত আগতে বনোৱা, প্ৰায় ভেটি মানুহবিলাকৰ চাপৰ, গতিকে ঘৰটো আপোনাৰ কাৰোবাৰ হয়তো 5% কাৰোবাৰ ওলাই আছে গোটেই নিচেই। সমস্যাটো হ'ল মথাউৰি বদন